নমস্কাৰ আপোনালোকলৈ মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেই ভিডিঅ'টো হ'ল আমি বিজনেছ প্লেনটো আমি কেনেকৈ ঘৰতে নিজেই কৰিব পাৰোঁ। আমি এইখন কৰিবলৈ হ'লে বহুতেই সহজ হয়। প্ৰথমে আপুনি আছে নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ SHG মেম্বাৰ। এইটোত আপোনাৰ নামটো লিখিব লাগিব। আপোনাৰ গোটত যিটো নাম আছে বা আপোনাৰ বেংক ডিটেইলছত যিটো নাম আছে সেই নামটো চাই শুদ্ধকৈ ইয়াত আপুনি লিখি দিব। আপোনাৰ প্ৰথমটো নামটো হৈ গ'ল। ছেকেণ্ডটো হ'ব আপোনাৰ SHG MIS কোড। আপোনাৰ MIS কোডটো আপোনাৰ গোটৰ পৰা দিব, ভিউৰ পৰা। সেই MIS কোডটো আপোনালোকে কালেক্ট কৰি ল'ব। কালেক্ট কৰি আপোনালোকে ইয়াত MIS কোডটো ধুনীয়াকৈ লিখি দিব। ভুল নকৰিব MIS কোডটো লিখোঁতে। ছেকেণ্ডটো হ'ব আপোনাৰ কাৰেণ্ট ইকনমিক এক্টিভিটি। আপোনালোকে কাৰেণ্ট ইকনমিক এক্টিভিটি আপোনালোকে বৰ্তমান এতিয়া কি কৰি আছে। যিহেতু আপুনি ছাগলীৰ বিষয়ে ছাগলীৰ আপোনাৰ আছে, সেই গতিকে আপুনি ছাগলী ফাৰ্ম বুলিয়ে লিখিব লাগিব, গট ফাৰ্মিং বুলি, বা নিলিখিলেও হ'ব। ফ'ৰ্থটো হ'ব আপোনাৰ কাৰেণ্ট ইনকাম ৰাজ পাৰ এনুৱেল, আপোনাৰ বছৰেকত আপুনি কিমান উপাৰ্জন কৰে বা কিমানখিনি বিজনেছটোৰ পৰা আপুনি পাই আছে, সেইটো কাৰেণ্টটো লিখিব লাগে। গতিকে আপুনি এইটো শেষলৈ থৈ দিব, কাৰণ আপুনি যিহেতু গোটেই ডিটেইলছখিনি লিখিব লাগিব। লিখাৰ পিছত আপোনাৰ যিটো লাষ্টত ওলায় সেইটো আপুনি এইটো ইয়াত লিখি দিব পাৰিব। তাৰপিছত আহিব আপোনাৰ নেম অফ দ্য বিজনেছ উইচ ইজ বিং প্লেন টু ষ্টাৰ্ট এক্সপাণ্ড। আপোনালোকে ইয়াত কৈছে যে আপোনালোকে বিজনেছটো ষ্টাৰ্ট কৰিবনে নে এক্সপাণ্ড কৰিব, বহলাব। গতিকে আপোনালোকে যদি ভাবে মই ষ্টাৰ্ট কৰিম বুলি, তেনেহ'লে আপুনি ষ্টাৰ্টটো এনেকৈ টিপ মাৰ্ক দিব। যদি বুলি ভাবে আপুনি এক্সপাণ্ড কৰিব বহলাব, তেনেহ'লে আপোনালোকে এক্সপাণ্ডটো টিপ মাৰ্ক দিব আৰু আপোনালোকে ইয়াত লিখি দিব বিজনেছটোৰ নাম। তাৰপিছত আহিব আপোনাৰ টাইপ অফ বিজনেছ। আপোনাৰ আমি বিজনেছটো কৰোঁতে আমাৰ যিখিনি ৰ মেটেৰিয়েলছ লাগে সেইখিনি আমি ইয়াত দিব লাগিব। যিহেতু আমি ফাৰ্মিংখন খুলি আছোঁ, গতিকে সেইখিনি বিষয়ে আমি অৱগত, গতিকে সেইমতে আমি ইয়াত ফৰ্মখনত ফিল আপ কৰিব লাগিব। তাৰপিছত আছে আপোনাৰ নাম্বাৰ অফ গট টু বি ৰিচড ইন এ পেটছ, আমাৰ ছাগলী কেইটা আছে বা কেইটা আমি পুহিম, সেইটো বিষয়ে আপুনি ইয়াত লিখি দিব লাগিব। তাৰ আগতে আৰু এটা কওঁ, টাইপ অফ বিজনেছ বুলি আছে। এই টাইপ অফ বিজনেছটো আপোনালোকে প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেডিং। গতিকে আপুনি তিনিটাৰ ভিতৰত যিকোনো এটা ল'ব, কাৰণ আমাৰ প্ৰডাকশ্যনেই হ'ব, কাৰণ আমি ছাগলী পুহিম যেতিয়া বহলাব বিচাৰিছোঁ, গতিকে আমাৰ প্ৰডাকশ্যনেই হ'ব। প্ৰডাকশ্যনটোত আপুনি এনেকৈ ৰাইট চিন এটা দি দিব। ঠিক আছে, মই ৰাইট চিনটো দিয়া নাই, কাৰণ এই ফৰ্মখন মই ফিল আপ কৰিব লাগিব, সেইকাৰণে মই ৰাইট চিনটো দিয়া নাই। আপোনালোকে ৰাইট চিনটো এনেকৈ দি ল'ব ধুনীয়াকৈ। তাৰপিছত হ'ব আপোনাৰ গট কিট, আপোনালোকে ছাগলী পোৱালি কেইটা কিনিব। আপোনাৰ ইয়াত আছে ইউনিট প্ৰাইচ। ইউনিট প্ৰাইচটো আপোনাৰ হ'ব এটা ছাগলী পোৱালিত আপোনালোকে জানিবই, গতিকে সেই এটা ছাগলী পোৱালিত কিমান পৰিব সেইটো লিখিব। তাৰপিছত ইউনিট ৰিকুৱাৰ্ড, আপোনালোকে ইয়াত লিখিব লাগিব কেইটা লাগিব ছাগলী, সেইটো বিষয়ে আপোনালোকে ইয়াত ধুনীয়াকৈ লিখি দিব। তাৰপিছত আছে ফিড, খোৱা দানা কিমান লাগিব, সেই দানাটো ইয়াত লিখি দিব। তাৰপাছত আপুনি ইউনিট ৰিকুৱাৰ্ড ইয়াত লিখি দিব। তাৰপিছত এই দুইটা পূৰণ কৰি যিটো পায় সেইটো ইয়াত লিখি দিব। তাৰপিছত আছে হোম মেড ফিড, আপুনি ঘৰত বনাই কি খুৱাওঁতে কিমান খৰচ হয় সেইটো লিখিব পাৰ ইউনিটত। তাৰপিছত আপুনি কিমান বাৰ দিলে সেইটো লিখিব। লিখি পেলাই টোটেল কষ্টটো লিখি তাৰপিছত পূৰণ কৰি টোটেল কষ্টটো লিখি দিব। মেডিকেল ছাপৰ্টটো আছে, মেডিকেল ছাপৰ্ট যদি দিছে কিমান খৰচ পৰিছে আৰু কিমান বাৰ দিছে সেইটো ইয়াত লিখি ইয়াত টোটেল কষ্টটো লিখি দিব। তাৰপিছত আপোনাৰ আহিব ফাণ্ড ডিটেইলছ। আমাৰ চৰকাৰৰ ফালৰ পৰা আহিছে 10,000 টকা, গতিকে আমি ইয়াত 10,000 টকা লিখিম। আৰু হ'ব ছেল্ফ কণ্ট্ৰিবিউশ্যন ৰুপিজটো আপোনাৰ এইটো আমাৰ যিটো টোটেল কষ্টটো দিছিলে, এই টোটেল কষ্টটো আপুনি প্লাছ কৰি যিটো টোটেল পাব, এই টোটেলটো ইয়াত লিখি দিব। লিখাৰ পিছত ইয়াত যিমান টোটেল কৰোঁতে যেনিবা 14,000 বা 15,000 বা 12,000 ওলালে, গতিকে 10,000 ওপৰত ওলাইছে নহয়, গতিকে 10,000টো ইয়াত লিখি ফাউণ্ড ফ্ৰম MMUA ইয়াত লিখি পেলাই যিটো বাঢ়ি আছে সেইটো আপুনি ইয়াত লিখি দিব। তাৰপিছত হ'ব আপোনাৰ মাৰ্কেটিং এণ্ড চেলছ প্লেন। গতিকে প্ৰডাক্টটো হ'ল আমাৰ ছাগলীৰ ওপৰত আছিলে, গতিকে আমি বছৰেকত ছাগলীখিনি যেতিয়া ডাঙৰ হ'ব তেতিয়া আমি ছাগলীবোৰৰ পৰা কি পাম। গতিকে প্ৰডাক্টৰ প্ৰথমটো হ'ব আপুনি মিট পাব,
হয়নে ছাগলটো মিট মানে মাংস আমি মাংসটোৱে পাম ছাগলটোৰ পৰা মাংসটো বেচিব লাগিব গতিকে এক্সপেক্টেড প্ৰডাকশ্যন কেজি মানে আমি বছৰেকত ছাগলী যে আমি ফাৰ্মখন খুলিলোঁ খোলাৰ বাবদ আমি বছৰেকত কিমান কেজি আমি মানে আশা কৰোঁ ছাগলীখিনিৰ পৰা বা যেনিবা আমি 10টা পুহিলোঁ বা 15টা পুহিলোঁ বা 8টা পুহিলোঁ সেইকেইটা ছাগলীৰ পৰা আমি কিমানখিনি এক্সপেক্টেড কৰোঁ গতিকে সেইটো আমি ইয়াত লিখি দিব লাগিব তাৰপিছত এভাৰেজ চেল প্ৰাইচ ৰুপিজ মানে ইয়াত আপুনি এতিয়া বৰ্তমান যিটো চেল হৈ আছে ছাগলীৰ মাংসটোৰ যিমানেই দাম আছে সেই দামটো ইয়াত লিখি দিব লিখাৰ পিছত ইয়াত লিখাৰ দামটো আৰু ইয়াত লিখাৰ দামটো পূৰণ কৰি দিব পূৰণ কৰি দিওঁতে যিটো ওলায় সেইটো আপুনি ইয়াত টোটেল চেলছ টাৰ্ণত লিখি দিব ইয়াত তাৰ সেকেন্ডটো হ'ব আপোনাৰ প্ৰডাক্টৰ প্ৰথমটো মিট লিখিব সেকেন্ডটোত আপুনি আৰু কি পাব তে ছাগলী পুহিলেতে আপুনি মাইকী ছাগলীৰ পৰা পোৱালি হ'ব বাচ্চা হ'ব গতিকে সেই পোৱালি আপুনি কেইটা পালে তে পোৱালি আপুনি বছৰেকত আপুনি কেইটা পোৱালি পালে সেইটো লিখি দিব লিখাৰ পিছত পোৱালি কেইটা পালে আৰু এটা পোৱালিত কিমানকৈ বেচিলে সেইটো প্ৰাইচটোৰ লগত এইটো প্ৰাইচ ইনটু কৰি আপুনি ইয়াত লিখি দিব লিখি দিয়াৰ পিছত আপোনাৰ টোটেলটো ওলালে নহয় এই টোটেলটো আপুনি ইয়াত লিখি দিব কাৰেণ্ট ইনকাম ৰুপিজ পাৰ এনামত ইয়াত ধুনীয়াকৈ লিখি দিব তে আশা কৰিছোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে তে মই আপোনালোকক মই কৰি থোৱা ফৰ্মখন আপোনাক এবাৰ দেখুৱাই দিম এইখন হ'ল মই পিছত কৰি থৈছোঁ বিজনেছ প্লেনখন তে গতিকে আপোনালোকক প্ৰথমে বুজাবৰ কাৰণে মই কোৱা হৈছিলে তে এইখন দেখিছেনে মই সুন্দৰভাৱে কৰি থৈছোঁ যিকোনো নাম এটা লিখি পেলাই তাৰপিছত আপোনাৰ SAGMS কোড এইটো লিখিছোঁ তাৰপিছত আপোনাৰ কাৰেণ্ট ইকনমিক এক্টিভিটি গড ফাৰ্মিং দিছোঁ আৰু এনাম কাৰেণ্ট ইনকামটোতো আপোনালোকে জানিছে কেনেকৈ লিখিব লাগিব তাৰপিছত এইখিনি এনেকৈ তে এইখিনি এয়া সুন্দৰকৈ দেখিছেনে আপোনালোকে এনেকৈ লিখি যাব ধুনীয়াকৈ তে যদি বুজি নাপায় তেনেহ'লে মোক মেছেজ কৰিব মই আপোনালোকক হোৱাটছএপৰ যোগেৰে আপোনালোকক মই লিখি দি পঠাম বাৰু ঠিক আছে এইখিনিলৈ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক অতি সোনকালে লগ পাম বাৰু ধন্যবাদ